অনলাইন ব্লাউজ কাটিঙৰ ক্লাছ 13 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। নতুন বেটছটো 10 তাৰিখৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু যিহেতুকে এইকেইদিন অকণমান মই ব্যস্ত আছিলোঁ, সেইবাবে 13 তাৰিখৰ পৰা আৰম্ভ কৰিম। ইতিমধ্যে জইন হৈছে ভালেখিনি ষ্টুডেণ্ট, আৰু বহুতে মোক জনাই দিব কৈছিল যে ক্লাছ কৰাৰ আগত এবাৰ জনাই দিব, গতিকে জনালোঁ। 13 তাৰিখৰ পৰা নতুন বেটছ আৰম্ভ হ'ব। 12 তাৰিখে মই ৰেজিষ্ট্ৰেশ্যন কৰিম, আৰু 12 তাৰিখেই মই ফিজটো ল'ম। দুমহীয়া কোৰ্চ হয়, ফিজ 2000 কৈ দিছোঁ। একেবাৰে বেছিকৰ পৰা শিকোৱা হ'ব, মানে পেপাৰ কাটিঙৰ পৰা শিকোৱা হ'ব। ডিজাইন 6-7টামান থাকিব, যেনে এয়াৰ হোষ্টেছ কাট, প্ৰিন্সেছ কাট, লগতে বটনেক, আৰু আপোনাৰ তেনেকৈ ঘটি হাতৰ বা যিখিনি লেটেষ্ট ডিজাইন ব্ৰাইডসকলে পিন্ধা গলেৰে ৰচি থকা তেনেকুৱা ধৰণৰ। লগতে কাষ্টমাৰৰ মতেও মানে আপোনালোকে যিখিনি ষ্টুডেণ্টে কোনোবা এগৰাকীয়ে হয়তো কিবা এটা নিৰ্দিষ্ট ডিজাইন দেখুৱাই দিব পাৰে, দেখুৱাই দিয়া হ'ব। আৰু ক্লাছটো একেবাৰে ঘৰুৱা পৰিৱেশত কৰা হয়, সকলোৰে সুবিধা অসুবিধাখিনি চাই বুজি, কাৰণ যিহেতুকে ক্লাছটোত জইন হোৱাৰ পিছত কিবা এটা অসুবিধা হ'ব পাৰে, সেইখিনি মই বুজিব লাগিব, আৰু মোৰো কেতিয়াবা কিবা অসুবিধা হ'লে আপোনালোকে বুজিব লাগিব, যিহেতুকে ময়ো ব্যস্ত থাকোঁ। সেই ব্যস্ততাৰ মাজত আপোনালোকে বিচাৰে কাৰণে মই অনলাইন ক্লাছটো আনো, আৰু লগতে মোৰ ভাল লাগে যে ঘৰৰ পৰা আপোনালোকে অনলাইন ক্লাছটো ধুনীয়াকৈ কৰি পেলাই নিজৰ মনৰ আশাটো পূৰণ কৰিব পাৰে, বা নিজে নিজৰ ব্লাউজটো চিলোৱাৰ লগতে আনৰো 2-এটা ব্লাউজ চিলাই আপোনালোকে এপইচা দুপইচা উপাৰ্জন কৰিব পাৰে। সেইটোৱে উদ্দেশ্য। এতিয়া বহুতে সোধে ক্লাছৰ টাইম কোনটো, নিৰ্দিষ্ট এটা টাইমত যে ক্লাছটো কৰিবৰ কাৰণে আহিব লাগিব তেনেকুৱা কথা নাই। যেতিয়া আজৰি হয় তেতিয়া আপোনালোকে ক্লাছটো কৰিব পাৰিব, কাৰণ যিহেতুকে মোৰ ক্লাছত থকা ভালেখিনি ধৰক ৱৰ্কিং উমেন আছে, লগতে ঘৰ পৰিয়াল তেনেকৈ আছে, গতিকে গোটেইখিনি তেওঁলোকে কৰি পেলাইহে ক্লাছটো কৰিব পাৰে। এতিয়া ক্লাছটো মই 9 বজাৰ পৰা 11 বজাৰ ভিতৰত দিম। সেইখিনি সময়ত মই লিংকটো দি দিম। সেইখিনি সময়ত যদি আপোনালোক নাথাকেও অনলাইন, কোনো কথা নাই, পিছত হ'লেও আপোনালোকে ধুনীয়াকৈ ক্লাছটো কৰিব পাৰিব। মই ওপৰত লিংকটো দি দিছোঁ গ্ৰুপৰ, জইন হৈ ল'ব। এনে যাতে কোনেও জইন নহয়, কাৰণ যিহেতুকে ধৰক ষ্টুডেণ্টখিনি যদি পিছত লেফ্ট লৈ প্ৰব্লেম হৈ যায়, কাৰণ এটা হিচাপতহে ষ্টুডেণ্ট ৰখা হয়, সেইকাৰণে। গতিকে যিসকলে শিকিম বুলি ভাবে আপোনালোক জইন হ'ব। দুমহীয়া কোৰ্চ, যদিও দুমহীয়া বুলি কৈছোঁ, 3-4 মাহো লাগে, কাৰণ প্ৰেক্টিছৰ বাবে সময় দিওঁ। গতিকে সেইখিনিয়ে প্ৰথমৰখিনি মই বেছি টান নহয়, যিহেতুকে পেপাৰ কাটিংখিনি বা ধৰক চিম্পুল ব্লাউজটো সেইখিনি মই জল্দি দি দিওঁ, কিন্তু চিম্পুল ব্লাউজটো পাৰফেক্ট হোৱালৈ ভালেখিনি সময়ৰ প্ৰয়োজন হয়। গতিকে চিম্পুল ব্লাউজটোৰ কাৰণে মই বহুতখিনি সময় দিওঁ, যাতে প্ৰেক্টিছ কৰি পেলাই চিম্পুল ব্লাউজটো পাৰফেক্ট কৰিব পাৰে। সেইটো হৈছে মোৰ পদ্ধতি। গতিকে যিসকলে শিকিম বুলি ভাবে আপোনালোকে হোৱাটছআপ নাম্বাৰটো দিয়া আছে, হোৱাটছআপ কৰিব পাৰিব, আৰু আপোনালোকে মোক ইনবক্স কৰিব পাৰিব। লগতে মই দিয়া ওপৰত লিংকটো দিছোঁ গ্ৰুপত জইন হৈ ল'ব। এইখিনিয়ে কথা। আৰু যদি ইয়াৰ উপৰি কিবা জানিব লগা থাকে আপোনালোকে সুধিব। মুঠতে 12 তাৰিখৰ পৰা ক্লাছটো আৰম্ভ কৰিম, ৰেজিষ্ট্ৰেশ্যন 11 তাৰিখে কৰিম, আৰু পইচাও মই 11 তাৰিখে ল'ম। আৰু বহুতে ভাবে মান্থলি মই আৰু বেলেগকৈ পইচা ল'ম। মান্থলি নলওঁ, এবাৰতে লোৱা হয়, ৰেজিষ্ট্ৰেশ্যন হিচাপে চাৰ্টিফিকেট দিয়া হ'ব শিকোৱা হোৱাৰ পিছত। এইখিনি কথা জনালোঁ, কাৰণ যিহেতুকে আপোনালোকে জনাব দিছিল। যিসকল শিকাৰ আগ্ৰহী জইন হৈ ল'ব। এৰিছোঁ। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।